জনাৰ্দন গোস্বামীৰ স্বৰচিত কবিতা পাঠ। কবিতাৰ শিৰোনাম সেউজ। সহযোগ কৰিছে পূবালী কটকী বৰুৱাই। মাজনিশা আলমাৰীৰ ভিতৰৰ পৰা উৰি উৰি ওলাই আহে এখিলা বহু পুৰণি ছিন্ন জীৰ্ণ শুকান গছৰ পাত। পলকতে পাতখিলা আকৌ হৈ উঠে সেউজীয়া। তাৰ পৰাই হঠাতে গজি উঠে এজোপা আঁহত গছ। গছজোপাৰ কাষতে সৃষ্টি হয় এটা পুখুৰীৰ। সেই পুখুৰীৰ পাৰতে গছজোপাৰ তলতে জিলিকে দুটি প্ৰেমৰ প্ৰতিবিম্ব। প্ৰেয়সীয়ে লাহি হাতখনেৰে গছৰ এটি ওলমি থকা ডালৰ এখিলা পাত ছিঙি বৰ মৰমেৰে উপহাৰ দিয়ে তেওঁৰ প্ৰিয়তমক। লাজে ভয়ে এটা মেছেজ লিখে মোবাইলত। The green wind of your eyes touches me too. তোমাৰ দুচকুৰ সেউজীয়া বতাহে মোকো স্পৰ্শ কৰে। দুটি পক্ষী হৈ দুয়ো উৰি যায় আলপাইন পৰ্বতমালালৈ। তাৰ পৰা নামি আহি পানী খাই দিচাঙত। ক্ৰমে ক্ৰমে অভিলাষ বাঢ়ি যায় জীৱনৰ। দুৰন্ত প্ৰেমিকেও সাজি পেলাই এটি কল্পনাৰ কাৰেংঘৰ। পিছে সকলো সেউজীয়াক মোহাৰি নিষ্ঠুৰ সময়ে এদিন আঁকি দিয়ে এটা সেন্দুৰৰ ফোঁট।